বৈধব্য যাতনাপূৰ্ণ হৃদয়ৰ নীলাখামৰ চিঠি, মৰমৰ সমীৰণ। সাপুনি অবিহনে সম্পূৰ্ণ 5টা বসন্ত পাৰ কৰিলোঁ। দেশৰ পৰা মাহ হালধিৰ গোন্ধ যাব নাপালেই। সাপুনি গুচি গ'লগৈ সজান দেশলৈ। সেই যে 5টা বসন্ত পাৰ কৰিলোঁ, বৰ যন্ত্ৰণা জানে। সাপুনি যে মোৰ গৰ্ভত ৰোপণ কৰি থৈ গ'ল, সেয়াই আমাৰ স্মৃতি। বহু কষ্টৰে সাপুনাৰ মোৰ স্মৃতিক মই উপজালোঁ। 4টা বছৰ সম্পূৰ্ণ হৈ গ'ল। তাইৰ নাম ৰাখিলোঁ মায়া। মায়াই জানে, সাপুনাৰ ফটোখনলৈ চাই চাই মোক সুধিবও জনা হৈছে যে তাইৰ দেউতাক কেতিয়া আহিব। মোৰ বৰ কষ্ট হয় জানে। যেতিয়া তাই ডাঙৰ হ'ব, তাইয়োতো সকলো বুজি পোৱা হ'ব। মৃত্যু যে চিৰন্তন সত্য। সাপুনাৰ সৈতে কটোৱা সেই 5টা মাহে মোক বৰকৈ আমনি কৰে। হেতেলিখনত সম্পূৰ্ণ 6 মাহ কাৰুতিকে সংগী কৰি পাৰ কৰিছোঁ। কিমান চকুলো টুকিছোঁ, সেয়া কেৱল নিশাৰ নিৰ্জনতাইহে বুজিব। সেই 6 মাহত সাপুনাৰ সৈতে সকলোৱে যে কিমান কথা পাতিলোঁ, তাৰ হিচাপ নাই। কেতিয়াবা সপোনবোৰকে বাস্তৱ বুলি মানি লৈ যে কিমান যন্ত্ৰণা ভুগিছোঁ, বুজাবলৈ মই অসমৰ্থ। সেই যে সাহসবোৰ, সেইবোৰ যন্ত্ৰণাৰ পৰাই লাভ কৰা যায়। সেই যে মায়াজনী খুব মৰম লগা, ঠিক সাপুনাৰ দৰে। সাপুনি অবিহনে সেই মায়াজনীক মই জনম দিলোঁ, আৰু সাপুনি অবিহনে তাইক 4 বছৰীয়া কৰিলোঁ। তাইয়ে মোৰ সকলো। জীৱনৰ পৰাই শিকিছোঁ, দুখক প্ৰশ্ৰয় দি থাকিলে আগুৱাই যাব নোৱাৰি। সেয়ে দুখবোৰক সামৰি মায়াকে সাৰথি কৰি এতিয়া মই সুখী হোৱাৰ চেষ্টা কৰিছোঁ। আজি যে মোৰ সৌ তাহানিৰ কথাবোৰে বৰকৈ আমনি কৰিছে, বৰকৈ মনত পৰিছে। সম্পূৰ্ণ 4টা বছৰ প্ৰেম কৰি সাপুনাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিলোঁ। সাপুনি যে ভাল পাইছিল নৈৰ কাষৰ কহুৱাবোৰ, এতিয়াও জানে। মই প্ৰতি মাহে মায়াক লৈ নৈ পাৰৰ কহুৱাবোৰ চাবলৈ যাওঁ আৰু সাপুনাক সোঁৱৰণ কৰোঁ। সাপুনি যে মোক আমাৰ প্ৰেমৰ প্ৰথম বাৰ্ষিকীত নীলা চাদৰ মেখেলা এযোৰ দিছিল, আজিও আছে। সযতনে ৰাখি থৈছোঁ বাকচৰ সোঁমাজত। কেতিয়াবা পিন্ধিব বিচাৰিও আইনাখনলৈ গৈও থমকি ৰৈ যাওঁ। মোৰ যে কপালখনেই উকা, ক'ত মিলিব এতিয়া বহুৰঙী কাপোৰে। সেয়ে সাপুনি অবিহনে শুভ্ৰ বস্ত্ৰকে মেৰিয়াই সেই 5টা বসন্ত পাৰ কৰিলোঁ। আৰু হয়তো জীয়াই থকালৈ সেনেদৰেই থাকি যাম। সেয়ে যে আপুনি অতি সযতনে ফুলনিখন পাতি থৈ গৈছিল, বহুৰঙী ফুলেৰে বৰ সযতনে ৰাখিলোঁ। এতিয়া মায়াই তাত সুমলি থাকে। মায়াৰ হাঁহি থকা মুখনি দেখিলেই মোৰ মানসপটত ভাহি উঠে, আমি যে বাগিচাখনৰ সোঁমাজত আবেলি জিৰণি লৈছিলোঁ। বৰ কম দিন আছিল যদিও ভালকৈয়ে মনত থাকি গ'ল। প্ৰতিটো দিনেই হৃদয়ৰ ডায়েৰীত পঞ্জীভূত কৰি ৰাখিছোঁ। এতিয়া মাথো মই মায়াজনীৰ লগতেই ব্যস্ত। তাই টোপনি গৈ থাকিলে মই বৰকৈ অকলশৰীয়া অনুভৱ কৰোঁ। ডায়েৰীখন সানি লওঁ আৰু লিখি যাওঁ হৃদয়ৰ অনুভৱবোৰ। কাইলৈ আপোনাৰ 5ম মৃত্যুবাৰ্ষিকী। সেয়ে কাইলৈ মায়া আৰু মই এবাৰ মন্দিৰলৈ যাম।
মায়াজনী টোপনিয়ে গ'ল। মোৰ যে বুকুখন বৰকৈ শুকা শুকা লাগিছে। সেই ডায়েৰীৰ শুকা পৃষ্ঠাত হৃদয়ৰ অকণমান অনুভৱ প্ৰকাশ কৰি বুকুখন পাতলাব বিচাৰিছোঁ। এতিয়া 12 বাজিল। আপুনি পৰমজনাৰ মাজতেই বিলীন হৈ কুশলে থাকক। মায়াজনীক আশীৰ্বাদ কৰিব। প্ৰীতি অবিহনেই তাই জীৱন জীয়াব শিকিলে। মোৰ হৃদয়ৰ যন্ত্ৰণাবোৰ মায়াজনীৰ মৰমতেই পমি যাব ধৰিছে। সেই যে মায়াজনী নহ'লে মই চাগে জীয়াই থাকিবই সাহস হেৰুৱালো হয়। আজিলে হেৰিলোঁ। ডায়েৰীখন সামৰি মায়াজনীক বুকুত সামৰি টোপনি যাব চেষ্টা কৰোঁ। বহুত মৰম থাকিল আপোনালৈ। হিতি আপোনাৰ নীলা।